নমস্কাৰ বন্ধু-বান্ধৱীসকল, এমকে ডিজিটেল পইণ্টৰ আজিৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে কেইবাটাও চাকৰিৰ খবৰ। মই একেটা ভিডিঅ'তে কেইবাটাও চাকৰিৰ খবৰ আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে মই এনেধৰণৰ বিভিন্ন ভিডিঅ'সমূহ আপলোড দিয়াৰ লগে লগে আপোনালোকে পাই যায়। এতিয়া বলকচোন আজিৰ ভিডিঅ'টোৰ মাজলৈ আমি আগবাঢ়োঁ। এই এডভাৰটাইজমেণ্টটো হৈছে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিল আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ বাবে। ইয়াত আপোনাৰ টোটেল পদ আছে 63টা। অপেন কেটেগৰীৰ বাবে আছে 45টা আৰু OBC MOBCৰ কাৰণে নাই। SC কাৰণে আছে 4টা আৰু STPৰ কাৰণে আছে 7টা। STAHৰ কাৰণে আছে 2টা। EWSৰ কাৰণে আছে 5টা আৰু PWDৰ কাৰণে নাই। টোটেল হ'ল 63টা পদ। ইয়াৰ স্কেল আপ পে হ'ল 30,000ৰ পৰা 1,10,000। গ্ৰেড পে হ'ল 12,700 টকা আৰু বয়সৰ সময়সীমা হ'ল 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত। SC STৰ কাৰণে আছে 5 বছৰ এজ ৰিলেক্সেশ্যন আৰু OBC MOBCৰ কাৰণে আছে 3 বছৰ এজ ৰিলেক্সেশ্যন। বাকী এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে ভালকৈ চাই ল'ব। 2 নম্বৰ পোষ্টটো হ'ল আপোনাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ বাবে আছে। ইয়াত আপোনাৰ টোটেল পদ আছে 37টা। অপেন কেটেগৰীৰ বাবে আছে 19টা। OBC MOBCৰ বাবে আছে 5টা। SCৰ কাৰণে আছে 7টা। STPৰ কাৰণে আছে 4টা আৰু STAHৰ কাৰণে নাই। EWSৰ কাৰণে আছে 2টা আৰু PWDৰ বাবেও নাই। টোটেল পদ হ'ল 37টা। ইয়াৰ স্কেল আপ পে হ'ল 14,000ৰ পৰা 60,500 টকা আৰু গ্ৰেড পে হ'ল 8,700 টকা। ইয়াৰ আপোনাৰ এজ লিমিট হ'ল 18ৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। একেদৰে SC STৰ বাবে 5 বছৰ আৰু OBC MOBCৰ বাবে 3 বছৰ এজ ৰিলেক্সেশ্যন দিব। বাকী কোৱালিফিকেশ্যনটো আপোনালোকে নিজে চাই ল'ব। আৰু আপুনি ইয়াত এপ্লাই কৰিবৰ বাবে ইয়াত যিটো ৱেবছাইট দেখিছে এই ৱেবছাইটত আপুনি আবেদন কৰিব লাগিব আৰু ইয়াৰ আবেদন প্ৰক্ৰিয়া এতিয়ালৈকে আৰম্ভ হোৱা নাই। যেতিয়া আপোনাৰ অনলাইন আৰম্ভ হ'ব তেতিয়া মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম। এই এডভাৰটাইজমেণ্টটো আহিছে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেডৰ ফালৰ পৰা। এইটো এপ্ৰেণ্টিছশ্বিপ জব হয়। ইয়াত ইলেক্ট্ৰিকেল, ইনষ্ট্ৰুমেণ্টেশ্যন আৰু মেকানিকেল এই 3টা ডিপাৰ্টমেণ্টত জব ওলাইছে। আৰু আপুনি মেট্ৰিক আৰু ITI ইয়াত আপোনাৰ কোৱালিফিকেশ্যন লাগিব। ইলেক্ট্ৰিকেলত ইলেক্ট্ৰিচিয়ান আৰু ৱায়াৰমেন এই 2টা ট্ৰেডৰ কেণ্ডিডেটে আবেদন কৰিব পাৰিব। ইনষ্ট্ৰুমেণ্টেশ্যনত আপোনাৰ ফিটাৰ আৰু ইলেক্ট্ৰনিক্স মেকানিকে আবেদন কৰিব পাৰিব। আৰু মেকানিকেলত আপোনাৰ ড্ৰাফ্টমেন মেকানিকেল, মেচিনিষ্ট, ৱেল্ডাৰ, ফিটাৰ, ৰেফ্ৰিজাৰেটৰ এণ্ড এয়াৰ কণ্ডিশ্যন আৰু মেকানিক ডিজেল এইকেইটা ট্ৰেডৰ কেণ্ডিডেটে আবেদন কৰিব পাৰিব। ইয়াত টোটেল পদ আছে 17টা আৰু ৰিজাৰ্ভৰ কাৰণে আছে 10টা টোটেল আৰু SCৰ কাৰণে আছে 1টা, STৰ কাৰণে আছে 2টা আৰু OBC NCLৰ কাৰণে আছে 4টা পদ। ইয়াত আপোনাৰ এগ্ৰিগেট পাৰ্চেণ্টেজটো হ'ব লাগিব 50% আৰু জেনেৰেল OBCৰ কাৰণে হ'ব লাগিব 50% আৰু বাকী ST SC PWDৰ কাৰণে 45% হ'লে আবেদন কৰিব পাৰিব। আৰু এজ লিমিটটো হ'ল আপোনাৰ 18ৰ পৰা 24 বছৰৰ ভিতৰৰখিনি আবেদন কৰিব পাৰিব। আৰু এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিঙৰ সময় হ'ল আপোনাৰ 12 মাহ। এজন কেণ্ডিডেটে এটাতকৈ অধিক পদৰ বাবে আবেদন কৰিব নোৱাৰিব। আৰু এটা আবেদন কৰিবৰ বাবে ইয়াত যিটো ৱেবছাইট দেখিছে এই ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ আছে। 24/10/2021 পৰা আৰম্ভ হৈ আছে আৰু লাষ্ট ডেট হ'ল 24/11/2021। এই এডভাৰটাইজমেণ্টটো ওলাইছে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যনৰ ফালৰ পৰা। ইয়াত আপোনাৰ 6টা বিভাগত পদ কেইবাটাও ওলাইছে। গোটেইখিনি হাই ৰেংকৰ পদ হয়। আপোনালোকে এডভাৰটাইজমেণ্টটো ভালদৰে নিজে চাই ল'ব। ডেছক্ৰিপশ্যনত মই লিংক দি দিম। এইকেইটা বেংকতে আপুনি ইয়াৰ বাবে আবেদন কৰিব পাৰিব। আপোনালোকে 3/11/2021 পৰা 23/11/2021 ভিতৰত আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। ইয়াৰ পিছতে এই এডভাৰটাইজমেণ্টটো আহিছে আপোনাৰ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যোৰহাটৰ ফালৰ পৰা। ইয়াত আপোনাৰ ফিল্ডমেন পষ্টৰ বাবে আবেদন বিচৰা হৈছে কষ্ট অফ কাল্টিভেশ্যন স্কিমৰ আণ্ডাৰত।
আৰু ইয়াৰ স্পন্সৰ হ'ল মিনিষ্ট্ৰি অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ ৱেলফেয়াৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। আপোনালোকে 20 নৱেম্বৰ 2021 ভিতৰত ইয়াত আপুনি আপোনাৰ সম্পূৰ্ণ ডকুমেণ্ট সহ ইয়াত আবেদন প্ৰক্ৰিয়া আপুনি সম্পূৰ্ণ কৰিব লাগিব আৰু ফিজিকেলি আপুনি ইয়াত যাব লাগিব। এই ৱেবছাইটটোত আপোনালোকে সম্পূৰ্ণ ডিটেইলছ চাই ল'ব পাৰিব। আপোনাৰ ইয়াত পোষ্ট আছে টোটেল 2টা আৰু আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব যিকোনো এটা ষ্ট্ৰীমৰ পৰা, ছায়েন্স, আৰ্টছ, কমাৰ্চৰ, আৰু লগতে আপোনাৰ কম্পিউটাৰ এখন ডিপ্ল'মা লাগিব, PGCA বা DCA। এই জবটোৰ স্কেল অফ পে' হ'ল আপোনাৰ 14,000 পৰা 49,000 টকা আৰু গ্ৰেড পে' হ'ল 8,700 টকা। এই পোষ্টটো আপোনাৰ সম্পূৰ্ণ কণ্ট্ৰেকচুৱেল বেচিছতে হ'ব। আপোনালোকক গোটেইকেইটা এডভাৰটাইজমেণ্টৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে সম্পূৰ্ণ ভালদৰে এডভাৰটাইজমেণ্টকেইটা চাই ল'ব পাৰিব। বন্ধুবান্ধৱীসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিল। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।